নমস্কাৰ সকলোকে আদৰণি জনাইছো গণেশ চতুৰ্থী উপলক্ষে আজি ঘৰতে বনাইছো খুব সহজভাৱে মোদক তো মইনো কেনেদৰে বনাইছো তাকে আপোনালোকৰ লগত দেখুৱাবলৈ লৈছো এয়া মই এখন কেৰাহীত একাপ জোখৰ পানী গৰম হ'বৰ কাৰণে দিছো আৰু ইয়াতে দিছো মই এচামুচ গৰু ঘিউ আৰু ইয়াত দিছো মই ইয়া চাউলৰ গুড়ি চাউল মই একাপ লৈছো আৰু এই গুড়িখিনি মই কৰি ললো আৰু ইয়াত মই ভাগ ভাগকে মিলাই দিছো আৰু সম্পূৰ্ণৰূপে মিলি যোৱালৈকে মই লৰাই আছো এয়া সব চাউল আৰু পানী সম্পূৰ্ণৰূপে মিলি গৈছে আৰু এতিয়া অকমান কোমল হ'ব কাৰণে মই এৰি দিব লাগিব আৰু সেই কাৰণে মই ঢাকনিৰ সহায়ত ঢাকি দিছো আৰু এইদৰে ঢাকি দিলে বস্তুটো বহুত ময়স্ট হৈ যায় বহুত কোমল হৈ যায় আৰু যেতিয়া ঠাণ্ডা হৈ গৈছে এতিয়া মই ইয়াত কেৰাহীৰ পৰা কাঢ়ি লৈছো আৰু এতিয়া মই এই গোটেই পিঠাগুড়িৰ মিশ্ৰণখিনি ভালদৰে মঠি ল'ম কিছু সংখ্যকে ইয়াত অকমান নিমখো দিয়ে কিন্তু মই ইয়াত দিয়া নাই আৰু এখিনি মই ভালদৰে মই মঠি লৈছো এতিয়া আৰু এইদৰে মঠুতে অকমান ঘিউ খানি ললে সুবিধা হয় তেতিয়া হাতত লাগি নাথাকে কাৰণ পিঠাগুড়িবোৰ অকমান যেহেতু আঠা থাকে বা ঘিউ বা ৰিফাইন হলেও যদি এনেকৈ খানি পেলাই মঠা হয় তেতিয়া বস্তুটো খুব সফট হয় আৰু হাতত লাগি নাযায় এয়া মই সম্পূৰ্ণৰূপে মঠি ললো আৰু এটা সুন্দৰ গুলা বা ডো মই ৰেডি কৰি ললো আৰু এতিয়া মোদকৰ ভিতৰত ষ্টাফিং ৰেডি কৰিবৰ কাৰণে মই পুৰ এটা ৰেডি কৰিবৰ কাৰণে মই এনেদৰে এটা মিশ্ৰণ বনাই লৈছো এটা সচত মই পানী লৈছো ইয়াতে দিছো মই হেতা জোখৰ গুড় আৰু এই গুড়খিনি গৰম হোৱাৰ পাছত এতিয়া মই ইয়াত দিছো খেজুৰ মই মিক্সিত পুৰা মিহিকৈ মাৰি লৈছো আৰু এইখিনি অকমান সময়ৰ কাৰণে উতলিবৰ কাৰণে এৰি দিছো যদি আপোনালোকৰ মিঠা বেছি প্ৰয়োজন হয় তেতিয়া হলে আপোনালোকে গুড় বেছিকৈ দিব পাৰে যেহেতু মই বহুত বেছি মোদক নবনাও সেইকাৰণে কম পৰিমাণৰ ষ্টাফিং ৰেডি কৰিছো এয়া মই ইয়াত দিছো ডাব নাৰিকল আসলতে নাৰিকল ৰুকি লোৱা নাৰিকল দিলেও হয় কিন্তু মোৰ ওচৰত ৰুকা নাৰিকল নাই কাৰণে মই ডাব নাৰিকল এনেকৈ মিক্সিত মাৰি পেলাই ইয়াত লৰাই দিছো আৰু অলপ সময়ৰ কাৰণে ভাজিম যেতিয়ালৈকে ডাব নাৰিকল খেজুৰ আৰু গুড় সম্পূৰ্ণৰূপে মিলি যায় তেতিয়ালৈকে মই অলপ সময় লৰাব লাগিব এয়া গোটেইখিনি মিশ্ৰণ সব শুকাই গৈছে আৰু এতিয়া এখিনি অকমান টান হৈ যোৱাৰ পাছতে ইয়া গেছৰ জুই অফ কৰি মই নমাই থম আৰু এই পিঠাগুড়ি গুলাটোৰ পৰা মই লৈছো এটা সৰু গুলা আৰু ইয়াক মই গোল কৰি আকাৰ দিছো আৰু যিমান পাৰি হাতত পাতলা কৰিবৰ কাৰণে চেষ্টা কৰিছো যেহেতু মই কোনো ধৰণৰ সাজ ব্যৱহাৰ কৰা নাই ইয়াত আৰু মই হাতত অকমান ঘিউ সানি লৈছো যাতে মোৰ হাতত লাগি নাহে আৰু এটা ধুনীয়া গোন্ধ আহে আৰু এইদৰে পাতলা কৰি পেলাই মই মোৰ হিচাপত সাজৰ চিন দিছো এফালে দুইটা গুটেকিটা মূৰ মই এনেদৰে ভাঙি দিম আৰু ভাঙি পেলাই ইয়াৰ ভিতৰতে যিটো ষ্টাফিং থাকিব যিটো মই গুড় নাৰিকল আৰু খেজুৰৰ বনাই লৈছিলোঁ সেইটো মই ইয়াত পুৰ হিচাপে দিম আমি ইচ্ছা কৰিলে বেলেগ ধৰণৰ ষ্টাফিং ইয়াত দিব পাৰোঁ আৰু এইদৰে দি পেলাই ইয়াৰ মুখখন বান্ধি দিম মই আৰু এইদৰে ইয়াৰ মুখখন খুব সাৱধানেৰে মই বন্ধ কৰি দিছোঁ যাতে এই ভিতৰৰ পৰা যিখিনি মিশ্ৰণ সেইখিনি ওলাই নাযায় আৰু এনেদৰে বাকীখিনিও মই ৰেডি কৰি লৈছোঁ আৰু এইদৰে মই গোটেইখিনি মোদক বনাই লোৱা হৈ গ'ল এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ যদিহে মোৰ আজি এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলোখিনি নটিফিকেশ্যন আপোনালোকে সহজতে পাই যায় এতিয়া এটা ৰাইচ কুকাৰত পানী গৰম হ'বৰ কাৰণে দিছোঁ আৰু ইয়াৰ ওপৰতে প্লেটখন পাতি দিছোঁ আৰু ইয়াত যিমানখিনি মোদক আছিলে গোটেইখিনি মই ইয়াত ভৰাই দিছোঁ আৰু 10 পৰা 15 মিনিটমানৰ কাৰণে সিজিবৰ কাৰণে এৰি দিছোঁ ৰাইচ কুকাৰ সলনি আছিলে ষ্টিমাৰটো বনাব পাৰি কিন্তু মই ৰাইচ কুকাৰতে বনাইছোঁ যিহেতু মোৰ সুবিধা হয় আৰু এইদৰে এনেকৈ দি পেলাই মই ঢাকনাখন মাৰি দিছোঁ মই পুৰাপুৰি 15 মিনিটৰ কাৰণে এৰি দিছোঁ আৰু আমাৰ ইয়াত ৰেডি হৈ গৈছে মোদক আৰু এতিয়াৰ ভিতৰৰ ষ্টাফিংখিনিৰ কাৰণে বহুতেই খাবলৈ আচলতে টেষ্ট হৈ যায় আৰু আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো ভাল পাব আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব কেনেকুৱা পাইছে যদিহে মোদকৰ আপোনালোকৰ হাতত বেলেগ ধৰণৰ ৰেচিপি আছে তেন্তে প্লিজ কমেণ্টত জনাব আৰু ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা থাকিল অশেষ ধন্যবাদ শেষত গণেশ চতুৰ্থীৰ সকলোকে শুভেচ্ছা যাচিলোঁ শুভকামনা যাচিলোঁ আৰু পুনৰ নতুন এটা ব্লগ আৰু ৰেচিপিৰ থ্ৰুৱেদি আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইটো ব্লগ ইমানতে সামৰিছোঁ ধন্যবাদ